দৰঙৰ পিপিৰা দোকানত চুৰক কৰায়ত্ব দলিবাৰী হাইস্কুলৰ চাইকেল চুৰ কৰিবলৈ আহি ধৰা পৰিল পিংকুমণি বনিয়া। দীৰ্ঘদিন ধৰি অঞ্চলটোৰ স্কুল মন্দিৰ আদিত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ধৃত পিংকুমণি বনিয়াই। আজি দলিবাৰী হাইস্কুলৰ চাইকেল চুৰ কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা খাই হল চোৰটো। ঘটনাস্থলীত মংগলদৈ আৰক্ষী উপস্থিত হৈ চোৰটো আৰক্ষী থানালৈ লৈ যায়। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত দৰঙৰ পিপিৰা দোকানত চুৰক কৰায়ত্ব দলিবাৰী হাইস্কুলৰ চাইকেল চুৰ কৰিবলৈ আহি ধৰা পৰিল পিংকুমণি বনিয়া। দীৰ্ঘদিন ধৰি অঞ্চলটোৰ স্কুল মন্দিৰ আদিত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ধৃত পিংকুমণি বনিয়াই। আজি দলিবাৰী হাইস্কুলৰ চাইকেল চুৰ কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা খাই হল চোৰটো। ঘটনাস্থলীত মংগলদৈ আৰক্ষী উপস্থিত হৈ চোৰটো আৰক্ষী থানালৈ লৈ যায়। হয়, আমাৰ দলিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটি চুৰি কাৰ্য হয়। ঠিক 10:15-20 পিছত আমাৰ শিক্ষকসকলে ক্লাছত সোমাই আছে, ক্লাছ কৰি আছে। তেনেতে আমাৰ এগৰাকী ছাত্ৰীয়ে চাইকেল এখন আমাৰ চাইকেল ষ্টেণ্ডৰ পৰা লৈ যোৱা দেখা পালে। তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীখিনি সজাগ হোৱাৰ পিছত আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল দৌৰি দৌৰি গৈ কিছু আগত চোৰজনক ধৰিলে। চোৰজনৰ নামটো আমি গম পাইছোঁ। চোৰটোৰ নাম পিংকু বনিয়া। এখেতৰ ঘৰ, আমি এখেতৰ কেইবাটা মোবাইলো পাইছোঁ। এতিয়া ঘটনা হ'ল কি, ৰাইজে ধৰিলে 5টা মোবাইল পাইছে বোলে। আমি কিছু দূৰ আগত বিচাৰি গৈছিলোঁ, আমি পিছত পালোঁ আহি। এতিয়া কথা হ'ল কি, আজি বিহুৰ আগতে আমাৰ বিদ্যালয়ৰ পৰা এখন চাইকেল চলিছে। তাৰপিছত দ্বিতীয়বাৰ আজি এই ক্লাছ চলা স্কুল আৰম্ভণি হোৱাৰ ঠিক আৰম্ভণিতে চাইকেলখন চুৰ কৰিলে। আৰু আমাৰ পিপিৰা দোকান চকৰ পৰাও এইদৰে কেইবাখনো চাইকেল চুৰ হৈছে। এতিয়া ৰাইজে সেই চাইকেলবোৰো নিছে। গতিকে আমি যিহেতু চোৰটো ধৰিলোঁ, অৰ্থাৎ ৰাইজে ধৰিলে, গতিকে চোৰজনক আমাৰ বিদ্যালয় চৌহদত ৰখা হৈছে। আমি পুলিচক খবৰ দিছোঁ যে পুলিচ আহিলে আমি তেওঁলোকক চোৰজনক চোৰটোক গতাই দি আমি আৰু অনুসন্ধান তেওঁলোকে ল'ব পাৰিব। আগত বেলেগ বিদ্যালয়ৰ পৰা চাইকেলবোৰ চুৰ কৰিছে, গতিকে তেওঁলোকে গোটেই তথ্যখিনি সংগ্ৰহ কৰিব পাৰিব। গতিকে আমি পুলিচ আহিলেই তেওঁক আমি গতাই দিয়াৰ ব্যৱস্থাটো কৰিছোঁ। তাৰ পৰা মানে আমাৰ প্ৰতি বছৰে চুৰ হয়ে। আমাৰ আনকি যোৱা মাহত ইয়াৰ পৰা টিভি, কম্পিউটাৰ ছেট গোটেই এইবিলাক চুৰ হৈছে। তাৰ আগতে বাচন বৰ্তন এইবিলাক চুৰ হৈছে। তাৰপিছতে আনকি স্কুলৰ বেলটো চুৰি হয় প্ৰত্যেক বছৰে। কিন্তু এজন চোৰে এনে কৰিছে নে বেলেগে কৰিছে সেইটো আমি ক'ব নোৱাৰিম। কিন্তু আজি কিছুদিন আগতে 10-15 দিন আগতে আমাৰ চাইকেল এখন চুৰি হৈছে ষ্টুডেণ্টৰ। তাৰপিছত আমি চোৰটো ধৰা পেলাব নোৱাৰিলোঁ বাৰু। তাৰপিছতে আকৌ আজি একে এটা ঘটনাৰে পুনৰাবৃত্তি হৈছে। আৰু তাৰপিছত আমাৰ শিক্ষকসকল আৰু ৰাইজৰ সহযোগত চোৰজন যেনিবা ধৰা পৰিল। এতিয়া কি বিহিত ব্যৱস্থা লৈ আমাৰ যিখিনি বস্তু হেৰাইছে সেইখিনি উদ্ধাৰৰ ব্যৱস্থা কৰিলে।